শুভ ৰাতিপুৱা বন্ধু বান্ধৱীসকল। আজি জোৰোণ। এয়া মণ্ডপৰ দৃশ্য। সম্পূৰ্ণ হোৱা নাই মণ্ডপটো, কিন্তু এইবোৰ আমি নিজেই কৰিছোঁ। সম্পৰ্কীয় দাদা, ওচৰৰ দাদা, ভণ্টি দুজনী আৰু মোৰ লগৰবোৰে মিলি বিয়াৰ গোটেই ডেক'ৰেশ্যনখিনি কৰিছোঁ। আমি উঠিলোঁ মেহেন্দি কালাৰত, মনটো বহুত বেয়া লাগিছে, বাট কি কৰোঁ। অলপ অলপকৈ চব আহিব ধৰিছে। কামৰ মানুহবিলাক, কাষৰ দাদা আছে, সন্মুখৰ খুৰা এজন আছে, তেওঁ বহুত হেল্প কৰি দি আছে কলপুলি পোতাৰ কাৰণে। কাম কৰি আছে বহুতে। চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে যিমানখিনি পাৰোঁ। কি ক'ম আৰু, মাৰ ফালতো চাব পৰা নাই। আজি হয়তো ছোৱালী জীৱনৰ শেষৰটো দিন। আজিৰ পিছত কাৰোবাৰ বোৱাৰী, কাৰোবাৰ পত্নী হিচাপে চিনাকি হ'ম। আধা ৰৈ যোৱা ডেক'ৰেশ্যনবিলাক ৰাতি দাদাৰ লগবিলাকে মিলি কিছু কৰিছে। আৰু দেউতাই কলপুলি পুতি আছে। এতিয়া সন্মুখৰ দাদা এজন আছে আৰু সন্মুখৰ মামা আছে। মেকআপ আৰ্টিষ্ট আহি পাইছে। এতিয়া মই ওলাম। এইটো চাগে ছোৱালী জীৱনৰ লাষ্ট ভিডিঅ'। আশা কৰোঁ আপোনালোকে মোৰ এই যুগ্ম জীৱনৰ আৰম্ভণিতে সদায় আশীৰ্বাদ কৰিব আৰু মৰম দি যাব। বিহুৰ মেকআপ মই ৰেডি হৈ আছোঁ। তলত পিন্ধি লৈছোঁ ড্ৰেছ। জোৰোণৰ মেকআপ কৰিছে ভিক্টৰ দাদাই। সম্পূৰ্ণ নাম ভিক্টৰ দাস। একদম লাইটকৈ মেকআপ কৰিব দিছোঁ। মই বেছি হেভি ভালো নাপাওঁ। বহুত সময় ধৰি ৰৈ হোৱাটছএপ কল কৰি আছিল। মই যিহেতু মেকআপ কৰি আছিলোঁ সেইকাৰণে উঠোৱা নাই। এতিয়া এবাৰ কৰিলোঁ, হাঁহিও উঠিছে তথাপি আৰু এবাৰ চাব খুজি আছিল সেইকাৰণে লাষ্ট কৰিলোঁ। এজ এ গাৰ্ল
वंदे महाविष्णु प्रभु लोकैकनाथम ओम विष्णु। सुसुआना नसाले तुमी साबना ভাল লাগিছে নাই মুকুৱানা হে পাতিছে মোৰ অভিমানে কৈ যেন মোৰ পাছে পাছে এহেজাৰ ল'ৰা আছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো সৰু সৰু কথাতে তই কিয়নো লাগি আছ তোক ভালে পাওঁ তই জানই জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানেই তোক কথাতে তই কিয়নো লাগি আছ তোক ভালে পাওঁ তই জানই জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানেই তোক জোনে দিও মলা
মৰম দিও পচাম তোক এন্ধাৰে আৱৰি টোপনি হৰিলে বেলিটো দিও জ্বলাম তোক ঐ জানো পাছে পাছে এহেজাৰ ল'ৰা আছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো সৰু সৰু কথাতে তই কিয়নো লাগি আছ তোক ভালে পাওঁ তই জানই জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানে ৰিনি ৰিনি বাজিছে প্ৰেমৰ চিফুং তুমি ভাৱনাত ৰঙীন ফাগুন ৰিনি ৰিনি বাজিছে প্ৰেমৰ চিফুং তুমি ভাৱনাত ৰঙীন ফাগুন তোমাতে মোৰ হেঁপাহৰ ভেঁহু জালি উজাগৰি বাসনাৰে গামৰি কচতে অমলা তুমি পুতলা তুমি ৰঙালীৰ নাচোন সপোনৰে আলহী তোমাকে আদৰি ৰূপহী যেন সাজোন কাচোন ৰিনি ৰিনি বাজিছে প্ৰেমৰ চিফুং তুমি ভাৱনাত ৰঙীন ফাগুন দুচকুত ভাহে তোমাৰে ছবি তুমি মোৰ সপোন প্ৰেমৰে ৰাখি দিলাহি ঢালি প্ৰতিপল চব মুখৰ বতাহৰে ডাকত আহে তোমাৰে সুবাসী চিঠি বৰষুণৰ কবিতাৰো তুমিয়ে অনামিক কবি কচতে অমলা তুমিয়ে পুতলা তুমিয়ে ৰঙালীৰ নাচোন সপোনৰে আলহী তোমাকে আদৰি সকলোৰে খোৱা লোৱা হ'ল ইয়াৰ পিছত এই ডাঙৰ মানুহৰ মাজত এয়া কথা বাৰ্তা হয় আৰু লগতে কইনাৰ হাত চোৱা আৰু আমাৰ ইফালে বৰ মাতা বুলি কয় মানে দৰাক বিয়াৰ বাবে নিমন্ত্ৰণ দিয়া যায় আৰু দৰাই যিখিনি কাপোৰ পিন্ধি আহে বিয়াৰ সময়ত সেইখিনি কাপোৰ কইনা ঘৰৰ পৰা দি পঠোৱা যায় সেই কাপোৰখিনিও আজি দি পঠোৱা হয় একেলগে এয়া মোৰ হাত চাইছিলে দৰা পক্ষৰ পেহাই হাত চাইছিলে এয়া মানে ভৱিষ্যতবাণী কৰে আৰু কেনেকুৱা কি হ'ব যুগ্ম জীৱনীটো এটা পৰম্পৰা সেইকাৰণে এই পৰম্পৰাটো আগৰ পৰা চলি আহিছে আৰু এইটো বৰমাতা নিয়ম ইয়াতে এখন আনাকাটা গামোচা বিয়াৰ চিঠিখন আৰু পাণ তামোলেৰে দৰাক নিমন্ত্ৰণ দিয়া হয় লগতে দৰাই যিযোৰ সাজ পিন্ধি বিয়াত আহিব সেই কাপোৰযোৰো একেলগে দি পঠোৱা হয় এতিয়া দৰা ঘৰৰ মানুহখিনি যাব ওলাইছে আজি কোৱা হয় যে কইনা ঘৰৰ পৰা কিবা এটা বস্তু নোকোৱাকৈ লৈ যাব লাগে এই বঁটাখন মনে মনে লৈ যায় তেওঁলোকে আৰু বিয়াৰ দিনাখন এইটো ঘূৰাই দিয়ে এইটো এটা নিয়ম আৰু দৰা ঘৰৰ মানুহ যোৱাৰ পিছত আমি চবে মিলি অলপ নাচিলোঁ মাহী মা আমাৰ মা বহি আছে মাৰ ভৰিৰ বিষ উঠিছে বোলে অসুখীয়া মানুহ যিহেতু মাহী
আহিব মাহী পুৰা নাচে আৰু এইটো দেউতাই ভাত খোৱা নাই চাহ খাই আছিলে এয়া মাহী মোৰ লগত ধুনীয়া ডান্স কৰি আছে আৰু মোৰ লগৰকেইটা এইকেইটা মাহী টপত আছে আমাৰ মাহীৰ লগত কোনো খোজ মিলাব পৰা নাই দেখো মামাহঁতৰ দাদা বা দৌৰি দৌৰি আহিছে বাই মাক টানি আনিছে এইটো বাৰ শাহু মা নিজৰ মাৰ দৰে মৰম কৰে ক'ত বাৰ কিবা ওলাই পৰিল আমি পুৰা নাচি আছো আৰু ইয়াৰ পিছত ড্ৰেছ চেঞ্জ কৰি আমি সকলোৱে ডেক'ৰেশ্যনৰ কামত লাগিলোঁ বাকী দাদা বাইদেউহঁত গৈছে বজাৰ সমাৰ দেউতাও ব্যস্ত আছে তো ভিডিঅ' বনাব নোৱাৰিলোঁ আপোনালোকক ফটোবিলাকেই দিছোঁ যদি ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব লগতে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় ভাৰত জয় আই অসম ধন্যবাদ